সকলোৰে ভালেই, বৰ্তমান মোৰো ভালেই। বনশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মহালয়া, সেইকাৰণে 2টা বজাতে উঠিলোঁ। উঠি গা পা ধুই মই পূৰা ৰেডি। এতিয়া আমি যাম খোজকাঢ়িবলৈ। ব'লক আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো টিপি দিব মোৰ ভিডিঅ'বিলাক সোনকালে পাবৰ কাৰণে। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মহালয়া, সকলোকে সুপ্ৰভাত জনালোঁ। সকলোকে শুভ মহালয়া। আমাৰ 3গৰাকীমান থাকি আহিলে, ক'ৰবাতে থাকি আহিলে। আমি আহি ডাঙৰগাঁও পাই গ'লোঁ। আৰু কিমান দূৰ লাগিব বৰহলা পাবলৈ? বৰহলা আৰু কিমান দূৰ? মহালয়া পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। বৰহলা চাৰিওফালে মানুহ পুৰা। বৰহলা পৰিৱেশটো চাওক আমাৰ। যাবলৈ ৰাস্তা নাই শুনো। ৰাস্তাত মানে কেনেকৈ জেগা নাই, চাৰিওফালে মানুহ, চাৰিআলি, 4টা ৰাস্তাইদি মানুহ। আৰু বিহু আহিছোঁ, আনখিনিহে বৰহলা পাই গ'লোঁ। ৰাস্তাটো খালি মজা বোকা, অকণমান ওলাইছে আন্ধাৰত। আমি বেলুন চেলুন লৈ পুৰা ৰেডি। 3টা বজাত লাগি গৈছে আজি। মৰ্ণিং 3টাতে গ'লোঁ, তাৰপিছত এতিয়া আহি আছোঁ আন্ধাৰতে গৈছোঁ। এতিয়া পোহৰ হৈ গ'ল। এইফালে আমাৰ বৰষুণ দিছে, মহালয়া। এইফালে চিপছে চাপি এইটো। এইফালে জেলপি ল'লোঁ। জেলপি লওঁতে মানে হোটেলত চাহ খাবলৈ সোমালোঁ, আৰু চাহ খাম বুলি ৰৈছিলোঁ, কিন্তু মানুহ ইমান ভিৰ। চাহ খাবলৈ ৰৈ ভাগৰ লাগি গ'ল। তাৰপিছত গুচি আহিলোঁ। এতিয়া ঘৰলৈ আহি আছোঁ। এইফালে মানুহ চাওক, বৰষুণ দি আছে, বৰষুণ। মহালয়া পুৰা বৰষুণ দি আছে। মহালয়া বুলি খোজকাঢ়িবলৈ অহাৰ মজাই বেলেগ। বহুত মানুহ, ইমানে মানুহ এইবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ। আৰু বৰহলাত পূজাতো ইমান মানুহ নহয়, আজি যিমান মানুহ হৈছে। বৰষুণ দিছে, বৰষুণ। বতৰত মই ইমান নুঠে, মটৰত নে কি? ভালে মানুহ এটা পাকে আহিছে, পূৰা বৰষুণ দিছে। বৰষুণ নিদিব বুলি আহিছিলোঁ, মহালয়া বুলি বৰষুণ দিলে। এফালে চুৰণি লৈ পূৰা ছাতি নাই আহি আছোঁ। বৰষুণত তিতিছোঁ, মজা লাগিছে। আগফালে যাওঁতে খোজকাঢ়ি গ'লোঁ বৰষুণৰ বতৰত। এতিয়া আহি আছোঁ বেটেৰী এইফালে। বতৰে পুৰা আজি ধুই দিলে। মহালয়া মাতিবলৈ গৈ যাওঁতে খোজকাঢ়ি গৈ ভাগৰ লাগি গ'ল। আহোঁতে এতিয়া বহুত দেৰি ৰ'লো, ৰৈ এখন বেটেৰী এখন পাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বৰষুণত তিতি মেলি অৱস্থা বেয়া।